এক নম্বৰতে আছে প্ৰথম অসমীয়া অভিনীত অংকীয়া নাটকখনৰ নাম কি? ইয়াত যিবোৰ অপশ্যন দিয়া আছে, অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, চিহ্নযাত্ৰা। অসমৰ মঞ্চসমূহত সহ অভিনয়ৰ আৰম্ভণি কোনে কৰে? যিবোৰ অপশ্যন দিয়া আছে, অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ব্ৰজ শৰ্মা। প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? উত্তৰ নটৰাজ থিয়েটাৰ। নটৰাজ থিয়েটাৰৰ স্থাপন কোনে কৰিছিল? তলত যিবোৰ অপশ্যন দিয়া আছে, অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, অচ্যুত লহকৰ। কোন বছৰত অসমত ভ্ৰাম্যমাণ থিয়েটাৰ গঠন হয়? অপশ্যন যিবোৰ দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 1963 চনত। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক কোন আছিল? যিবোৰ অপশ্যন দিয়া আছে, অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, যতীন গোস্বামী। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা কোন আছিল? যিবোৰ অপশ্যন দিয়া আছে, অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? যিবোৰ অপশ্যন দিয়া আছে, অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, শকুন্তলা। ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰটো হৈছে? যিবোৰ অপশ্যন দিয়া আছে, অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, পিয়লি ফুকন। মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰটো কি? ইয়াত যিবোৰ অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, নয়নমণি। স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো? যিবোৰ অপশ্যন দিয়া আছে, অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হালধীয়া চৰায়ে বাওধান খায়। ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰটো কি? তলত যিবোৰ অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, এৰাবাটৰ সুৰ। বিহুৰ ৰজা হিচাপে কাক জনা যায়? তলত যিবোৰ অপশ্যন দিয়া আছে, অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, খগেন মহন্ত। প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ কোনটো আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে, অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ইত সিত বহুত।